নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মোৰ ভিডিঅ'সমূহ চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আমি আজি আহিলোঁ মেলুহালে, কাৰণ এওঁ ডিকেডি কলেজত এখন মিটিং আছিলে, তাত অহাৰ বাবে ভাবিলোঁ যে আমি মেলুহাৰ পৰা এপাক আহোঁ। মেলুহা ঠাইডোখৰ বৰ ধুনীয়া সুন্দৰকৈ সজাইছে, আপোনালোকে উপভোগ কৰিব বুলি মই আশা কৰিলোঁ। আৰু আমি গৈ থাকোঁতে মই আপোনালোকক আগৰ ভিডিঅ'ত খনিকৰ পুথিলৈ যোৱা দেখাইছিলোঁ। ডিকেডি কলেজৰ দি আপোনালোকে মিছামৰা হৈ গ'লে এয়া খনিকৰ পুথিভাগ আমি বাটতে পালোঁ। আৰু খনিকৰ পুথি পোনে পোনে গৈ আমি অলপ দূৰ যাব লাগে। এয়া ধুনীয়াকৈ বাগানৰ মাজেদি আমি গৈ আছোঁ। বহুত সুন্দৰ পৰিৱেশ, আপোনালোকে চাই ভাল পাব ভিডিঅ'টো। আৰু মেলুহালেনো কেনেকৈ যায়, যিসকলে যোৱা নাই তেওঁলোকে চাব পাৰিব এই ভিডিঅ'টো। আনফালে এয়া বাগানৰ মাজেদি যাব লাগে, বহুত মৰম লগা পৰিৱেশ হয়। আমি মেলুহা পাওঁ হৈছে আৰু বেছি দূৰ নাই, এখন দলং পাবগৈ। খনিকৰ পুথি যোৱা ৰাস্তাটো খনিকৰ পুথি যিভাগ গেট আছে, প্ৰথম গেটৰ পোনে পোনে গৈ থাকিলে আমি মেলুহা পামগৈ। এয়া আমি আহি আছোঁ মেলুহালে। আনফালে অকল আপোনালোকে বাগানেই পৰিৱেশন কৰিবলৈ পাব। এতিয়া আমি এইখিনিতে সোঁ চাইডে যাব লাগিব, এটা তিনিআলি পাব গৈ। ইয়াৰ পৰা পোনে পোনে গৈ আমি আকৌ বাওঁ চাইডে ঘূৰিব লাগিব। এয়া এখন ফিল্ডত বৰ ধুনীয়াকৈ গৰু চৰি আছিলে, আৰু এখন লগতে স্কুল আছিলে, সেয়াও দেখাবলৈ মই চেষ্টা কৰিলোঁ। চেগুন গছখিনি ইমান ধুনীয়া পৰিৱেশ হৈ আছে সেইবাবে, আৰু অকল আপোনালোকে বাগানেই পাই যাব লগত। তাৰ পৰা আহি অলপ চাৰিওকাষে পানী থকা এটা জেগা পালোঁ, তাতো অলপ ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ। এয়া মেলুহা পাওঁ হৈছে আৰু এয়া অলপ ৰাস্তাও অলপ ওচৰতে বেয়া আছিলে, এয়া বহুত ঠেকেচনি খাত পৰিছিলে। গোটেই সম্পূৰ্ণকৈ ভিডিঅ'টো দেখাবৰ চেষ্টা কৰিলোঁ। এতিয়া আমি বাওঁ চাইডে ঘূৰিব লাগিব। সোঁ চাইডে এখন পাৰ্ক আছে, সৰু সৰু ল'ৰা ছোৱালী নিলে আপোনালোকে তাত দেখাব পাৰিব ল'ৰা ছোৱালীক। আমি সেইফালে নগ'লোঁ, এটা কাষতে পুখুৰী পাব। ইয়াৰ পৰা অলপ দূৰতে আছে মেলুহা। মই কৈছো নাই, আমাৰ ঠাণ্ডা পাওঁ এনেকৈ অলপ বনাই ঘূৰিবলৈনো ক'ত ৰাস্তাটো দেখিলি তই? কিছুমান কাম আমি নভবাকৈ কৰা হয়, কাৰণ আমি মেলুহা যাম বুলি ভাবাও নাছিলোঁ। যিহেতু এওঁ কলেজত এখন মিটিং থকাৰ বাবে আমাক ঘপককৈ আমি গুচি যাবলগীয়া হ'ল। ভালো হ'ল, জেগাটো চাইও আহিলোঁ, বহুতে চোৱা দেখিছোঁ, ওচৰৰ পৰা আমি দেখা নাছিলোঁ সেইবাবে গ'লোঁ। এয়া আমি গাড়ীৰ পৰা ফিল্ডতে নামিলোঁ, নামি এইখিনিত টিকেট কৰিব লাগিব। এগৰাকী ভাগিন গৈছিলে, ভতিজা আৰু মোৰ বৰ্তা ল'ৰা দাদা, আৰু এওঁ আৰু মই, আমি 5জন গ'লোঁ মেলুহালে। এয়া ধুনীয়াকৈ ইয়াৰ ভিতৰত এতিয়া সোমাব লাগিব। ভিতৰৰ পৰিৱেশটো গুহা সদৃশ হয়, আপোনালোকে গ'লে নিশ্চয় দেখিব। বহুত মৰম লগা পৰিৱেশ আছে ভিতৰত, চাবলগীয়া বস্তু আছে বহুতো। আপোনালোকক মই এইদৰেই দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে ভালদৰে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব বুলি মই আশা কৰিলোঁ। এয়া টিকেট কাটি ল'লোঁ 5জনৰ, এজনৰ 20 টকাকৈ লয়। এয়া সোমাই আমি প্ৰথম এয়া পালোঁ। এইখিনি আপোনালোকক দেখাবলৈ মই চেষ্টা কৰিছোঁ, ভালদৰে আপোনালোকে চাওক। এইখিনিতে এখন জলনা আছে, তাতে অলপ উঠিলোঁ।
আনফালে আমি ওপৰলৈ উঠিছোঁ অলপ বস্তু দেখাবৰ কাৰণে কি কিনো আছে চাওঁচোন ওপৰৰ পৰা তলৰ পৰিৱেশটো বহুতেই ধুনীয়া এইখিনিতে অলপ মানুহে চেলফিও লোৱা হয় ভিডিঅ' বনোৱা হয় আনফালে আমি ভিতৰলৈ সোমাই পেইণ্টিংখিনি চালোঁ তাত থকা বনোৱা পেইণ্টিংখিনি বহুতেই ধুনীয়া হয় আপোনালোকে চাবচোন কিমান ধুনীয়াকৈ বনাইছে সজাই তুলিছে এয়া এইখিনিতে এভাগ শংকৰদেৱ পাঠ কৰি থকা এভাগ দেখাইছে আপোনালোকে ভালদৰে চাওক এইখিনি আমাৰ যিখিনি আমাৰ নিজৰ হাতেৰে বনোৱা হয় সেইখিনি এয়া দেখাবলৈ মই চেষ্টা কৰিছোঁ বহুত ধুনীয়াকৈ বনাইছে আনফালে এয়া ৰুম আছে কি ৰুম নাজানো পাৰি নেকি দুটা ৰুমো আছে আঁতৰৰ মানুহ আহিলে থকাও হ'ব পাৰে আমি তাত সুধিবলৈ মানুহ নাপালোঁ সেইবাবে এনেই অলপ দেখাবহে চেষ্টা কৰিছোঁ এইখন পেইণ্টিং কিমান ধুনীয়া হৈছে আপোনালোকে চাওকচোন বহুত ধুনীয়াকৈ সজাই তুলিছে পেইণ্টিংখন চাওকচোন কিমান মনোমোহা পৰিৱেশ এফালে তললৈ যাবগৈ পাৰি আনফালে এইখিনি চৰাই বাঁহ দুটাও সজাই তুলিছে মই চৰাই আছে বুলি চাইছিলোঁ কিন্তু নাই এনেই সজাই তুলিছে এইফালে আমি তললৈ নামি যাব লাগিব ইফালেদি উঠিলোঁ আপোনালোকক উঠা পৰিৱেশো দেখালোঁ আনফালেদি এয়া নামি যোৱা পৰিৱেশ দেখাম এয়া আমি দুজন ওপৰৰ পৰা নামি অহাটো ভতিজাজনীয়ে দেখালে তাকো মই দেখাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ ইয়াৰ মাজতে আমি অলপ চেলফিও মাৰিলোঁ আৰু ফটোও তুলিলোঁ বহুত ধুনীয়া ফটো আহে ইয়াৰ ভিতৰত বহুত ঠাণ্ডা পৰিৱেশ জেগাটো যিমানেই গৰম নহওক কিয় ইয়াত বহুত ঠাণ্ডা হয় গছ গছনিয়ে ভৰপূৰ কাৰণ গছ গছনিৰ মাজত বনোৱা হৈছে এয়া আনফালে এয়া আমি কথা পাতি থাকোঁতে অকণমান তুলিলে ভাগিনজনীয়ে এয়া আৰু এটা ৰুম আছে তাত আমি সোমাবলৈ চেষ্টা কৰিম এয়া মই সোমাইছোঁ আপোনালোকক দেখাইছোঁ ইয়াত জুই ধৰি যিটো বনাই খোৱা হয় সেইটো অলপ দেখাবলৈ চেষ্টা কৰিছে তেওঁলোকে বহুত ধুনীয়া পৰিৱেশ কৰি তুলিছে এয়া চাওক বহুত চাবলগীয়া হয় আনফালে এয়া চৌকাটো এইফালে হাত ধুব পৰা আনফালে চাহ খাব পৰা কৰি তুলিছে এইফালে অলপ ফটো তুলিবৰ বাবে এয়া মোৰ পেইণ্টিংবোৰ বেছি পছন্দ খাইছে কিমান মৰম লগা হয় এই পেইণ্টিংবিলাক চাই ইমান ধুনীয়া ধুনীয়া পেইণ্টিং আছে ৱাও এই আগৰ দিনত যে ৰজা দিনত খাই ধুনীয়াকৈ তাত সজাই তুলিছে আনফালে এয়া এটা ঢেঁকীটো দি চালোঁ দিওঁতে ঢেঁকীটো বহুত পাতলা হয় ভৰিখন দিওঁতে ওপৰলৈ উঠি গ'ল এয়া এটা ঢেঁকীও সজাই তুলিছে আমাৰ যি নেকি বিহুত আমি পিঠাগুড়ি খুন্দা হয় ঢেঁকীটো প্ৰায় লোকৰ ঘৰতেই লুকাই পৰিছে আনফালে এয়া মই ওলাই আহিলোঁ ঘৰলৈ যাবৰ বাবে চাই মেলি সকলো আজিলৈ মোৰ ভিডিঅ'টো সামৰিছোঁ আপোনালোকে যদি চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব এইদৰে মই নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ ধন্যবাদ ভাল